ডক্টৰ জুবিন গাৰ্গদেৱে যি ভূমিকা লৈছিল সেই ভূমিকা আছিল অদ্বিতীয়। তেখেতে অসমীয়া সংস্কৃতিক অসমীয়া জাতিটোক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। তেখেত আমাৰ বৈশ্যচাৰে কৈছে, বৰাচাৰে কৈছে, এজন গীতিকাৰ নহয়, সুৰকাৰো নহয়, তেখেত বোলছবি নিৰ্মাতা, প্ৰযোজক বহুখিনি আছিলে, যিখিনি এজন ব্যক্তিৰ গাত সততে দেখিবলৈ পোৱা নাযায়, সেই গোটেইখিনি আমি জুবিনদাৰ গাত দেখিবলৈ পাইছিলোঁ। কিন্তু ইমান কম সময়ৰ ভিতৰত আমি জুবিনদাক এনেকৈ হেৰুৱাবলগীয়া হোৱাটোত আমি ম্ৰিয়মান হৈ পৰিছোঁ। যেতিয়া যোৱাকালি প্ৰায় 2:20 বজাত মই নিউজ লাইভ চাই আছিলোঁ, তাত জাহিৰ হুছেইনদেৱে যেতিয়া বাতৰিটো ক'বলৈ গৈছিলে, তেখেতে থুকাথুকি মাতেৰে কৈছিল যে এটা হয়তো খুব বেয়া খবৰ আহিব পাৰে। মই টিভিৰ সন্মুখৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছিলোঁ। মই গম পাইছিলোঁ যে বেয়া খবৰটোৱে আহিব নেকি, আৰু হয়, আৰু তাৰ ঠিক 7-8 মিনিট পিছতে সেই বেয়া খবৰটো আহিল। মোৰ শৰীৰৰ কঁপনি আজিও যোৱা নাই। মই কালি নিজকে মই ষ্টেবল কৰিব পৰা নাছিলোঁ, আৰু নিশা প্ৰায় মোৰ 3 বজালৈকে মোৰ টোপনিয়ে অহা নাছিলে। গতিকে মোৰো বুলিয়ে নহয়, প্ৰত্যেকজন ব্যক্তিৰে এইটো হৈছে। মই গম পাইছোঁ, সকলোৰে লগত কথা পাতিছোঁ, সকলো ম্ৰিয়মান হৈছে। জুবিনদাৰ অনুৰাগী ইমানেই বেছি যে ভাবিব নোৱাৰি। এতিয়া অহাকালিলৈ তেখেতৰ নশ্বৰ দেহ আহি আমাৰ গুৱাহাটীত পাবহি। তাৰপিছত হয়তো আমাৰ জনতাৰ লানি নিচিতা সূত্ৰত তাত বব। যিয়ে নহওক, জুবিনদাৰ আত্মাই চিৰশান্তি পাওক, এই বিদেহী আত্মাৰ সদ্গতি কামনা কৰিলোঁ। ইয়াৰ লগে লগে আমি এতিয়া ইয়াৰ পৰা সমবেত হৈ পেলাই আমি আমাৰ নেৰিষ্ট নামঘৰলৈ সকলোৱে বন্তি লৈ আমি আগবাঢ়ি যাম, নহয় জানো? বন্তি লৈ আমি নমস্কাৰ। এয়া গোটেই জাতিটোৰ বাবে এটা দুৰ্বিষহ সময়। আমাৰ অতি মৰমৰ জুবিন ভাইটি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। তেওঁ মোৰ বোধেৰে এই প্ৰজন্মৰ অন্যতম শ্ৰেষ্ঠ কম্প'জাৰ, অতিশয় সৃষ্টিশীল ব্যক্তি। খুব কম সময়ৰ ভিতৰত অজস্ৰ সৃষ্টি তেওঁ আমাক দি গ'ল। আৰু আটাইতকৈ ডাঙৰ কথা, তেওঁ অতি বহল হৃদয়ৰ এজন মানৱতাবাদী ভাৱে অজস্ৰ মানুহক, দুখীয়া বা দুৰ্বল মানুহক সহায় কৰি, ভূপেন দাই কোৱা, দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰ এষাৰ তুমি হেৰুৱাবা, সেই কথাষাৰ তেওঁ কাজে কামে দেখুৱাই থৈ গৈছে জুবিনে। আৰু মই ভাবোঁ তেওঁৰ সৃষ্টিসমূহ আমাৰ অসমীয়া ৰাইজে, অসমৰ মানুহে সদায় বুকুত সাৱটি ৰাখিব। আৰু তেওঁ য'তে আছে, তেওঁৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে আমি আটাই প্ৰাৰ্থনা জনাইছোঁ। ইয়াতকৈ ক'বলৈ আৰু বেছি ভাষা নাই। ধন্যবাদ।